Hello students, আমি যোৱা শনিবাৰে তোমালোকক আমাৰ অনলাইন ক্লাছৰ থ্ৰুৰে আমাৰ গণিতৰ 10 নম্বৰ পাঠ দৈনন্দিন জীৱনত সংখ্যাৰ ব্যৱহাৰ তোমালোকক বুজোৱা হৈছিল। তাৰে মই অলপ আজি তোমালোকক এনসাৰবোৰ কৈ দিবলৈ ওলাইছো। তো চাই যোৱা এনেকৈ আছিল যে 5 জুনত বিশ্ব পৰিৱেশ দিৱস এখন স্কুলত ৰেডি কৰিছিল। তাৰে বাবে এখন সভা আহ্বান কৰিছিল। তাৰপিছত 4জন ছাত্ৰক দুজনীয়াকৈ দলত মানে দুটা দল গঠন কৰি বজাৰৰ দায়িত্ব দিছিলে। প্ৰথম দলে বজাৰত গৈ কি কৰিছিলে 45 টকা 3 কিলোগ্ৰাম জৈৱিক সাৰ কিনিলে আৰু সময় লাগিল 15 মিনিট। বিভিন্ন ধৰণৰ 20টা গছপুলি কিনিলে 300 টকাত আৰু সময় লাগিল 20 মিনিট। বাকী দুজন ছাত্ৰই 12 টকাত চেনি, 250 গ্ৰাম 25 টকাত 200 গ্ৰাম চাহপাত, 128 টকাত আধা কেজি পেকেট গাখীৰ কিনিলে। এইখিনি বজাৰ কৰোঁতে তেওঁলোকক দুইজনৰে সময় লাগিল 1 ঘণ্টা 25 মিনিট। প্ৰতি দলক বজাৰ কৰিবলৈ আমাক 500 টকাকৈ দিয়া হৈছিল। এতিয়া আমাৰ তাৰে পিছত আমি কি হয় এখন চাৰ্ট তোমালোকৰ মানে কিতাপত দিয়া আছে। তো তেওঁলোক চাৰিজনে বজাৰ কৰোঁতে কিমান টকা খৰচ হ'ল, কিমান সময়ৰ প্ৰয়োজন হ'ল আৰু কিমান পৰিমাণৰ বজাৰ কৰিলে তাৰ এখন তালিকা চাওঁ আহা বুলি এখন তালিকা তোমালোকৰ সন্মুখত দিয়া হৈছিল যে প্ৰথম দলে কিমান, দ্বিতীয় দলে কিমান কি পৰিমাণৰ বস্তুৰ নাম, পৰিমাণ, খৰচ, সময় এনেকৈ এখন তালিকা দিয়া হৈছিল। 117 পৃষ্ঠাত আছে আৰু ইয়াৰে ওপৰত কিছুমান তোমালোকক অংক কৰিবলৈ দিয়া হৈছিল। এইখিনি আমাৰ 118 পৃষ্ঠাত আছে। এই তালিকাখন আমাক খুবেই প্ৰয়োজন হ'ব, তালিকাখন আমাক লাগিয়ে থাকিব। গতিকে আমি এই তালিকাখন মাজে মাজে ইয়াৰ পৰা লৈ গৈ আমি 118 পৃষ্ঠাত ব্যৱহাৰ কৰি থাকিম। ঠিক আছে, আমি এতিয়া নেক্সট 118 পৃষ্ঠালৈ আহিছোঁ। 118 পৃষ্ঠাত চোৱা তোমালোকক কেইটামান অংক কৰিবলৈ দিয়া আছে যে প্ৰথম দলে কিমান খৰচ কৰিলে। ইয়াৰে কি কৰিব লাগিব চোৱা, এই অংককেইটা আমি যোগ কৰিব লাগিব। প্ৰথম দলে কিমান খৰচ কৰিলে চোৱা, ইয়াতে মই যোগকেইটা কৰি দেখুৱাইছোঁ। তো প্ৰথম দলে চোৱা কি আছে যে 45 টকা আৰু এইপিনে 300 টকা আছে। তো প্ৰথমে আমি যোগ কৰিব লাগিব কি 5 আৰু 0, তাৰমানে এককৰ ঘৰৰ অংককেইটা। এককৰ ঘৰত 5 আৰু 0 আছে, 5 0 হৈ যাব আমাৰ 5, ইয়াতে আমি 5 লিখিব লাগিব। তাৰপিছত আমি দশকৰ ঘৰত আছে কি আমাৰ 4 আৰু 0, তো 4 0 আমাৰ হৈ যাব 4 আৰু শতকৰ ঘৰত আছে আমাৰ অকল 3, গতিকে আমি ইয়াতে লিখিব লাগিব 3, তাৰমানে ইয়াৰে উত্তৰটো হৈ যাব 345। ইয়াতে মোৰ অলপ কলমটো ডাঙৰ হয় কাৰণে তোমালোকক লিখি দিয়াত অলপ অসুবিধা হৈছে, কিন্তু একচুৱেলি এইটো হ'ব কিমান 345 টকা। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিব, এইটো হৈ যাব 345 টকা। তো ইয়াৰে উত্তৰটো হ'ব 300 টকা আৰু 45 টকা, 345 একদম সহজ। তাৰপিছতে আমাৰ দ্বিতীয় আমাৰ দলে কিমান খৰচ কৰিলে সেইটো আমাৰ কৰিব দিছে। মই ইয়াতে কাষত লিখি দি কিনে কৰিছোঁ চোৱা, 12 টকা কিমান কৰি আছে 12 টকা, তাৰপিছত 25 টকা, এনেকৈ আমি লিখি ল'ব লাগে, আৰু 128 টকা। ঠিক আছে, এতিয়া আমি প্ৰথমতে এককৰ ঘৰৰ এই তিনিটা আমি যোগ কৰি ল'ম। কি আছে 2 5, 2 আছে 7 আৰু 7 8 কিমান হ'ব 15, 15 ৰৈ যাব 5, 7 আমাৰ ৰৈ যাব 1। ঠিক আছে, আমাৰ বাকী তাৰপিছতে কৰিব লাগিব আমি দ্বিতীয় ঘৰ অৰ্থাৎ দশকৰ ঘৰৰ অংককেইটা। কি আছে আমাৰ 1 2 2, 1 2 3, 3 2 5 আৰু 1 হাতত থকা 1 আছে 1 আমাৰ হৈ যাব 6 আৰু শতকৰ ঘৰত অকল 1 আছে, গতিকে 1টা আমি বহাই দিম। তো ইয়াৰে উত্তৰ আমাৰ হৈ যাব কিমান 165 টকা। এইটো হ'ব আমাৰ প্ৰথম দল আৰু দ্বিতীয় দল খৰচ কৰা। ঠিক আছে, এইকেইটা আমি পাই গ'লোঁ। প্ৰথম দলে কৰিছে কিমান খৰচ 345 টকা, দ্বিতীয় দলে কিমান খৰচ কৰিলে 165 টকা। তো এইখিনিলৈকে আমি গম পালোঁ। এতিয়া আমি নেক্সট চাৰ্টখন ইয়াৰ পৰা লৈ যাব লাগিব।
ইয়াতে অৱশ্যে চি নম্বৰটোত চাৰ্টখন নহ'লেও হয়, কিন্তু মই আনিছিলোঁ ইয়াতে তোমালোকক দেখাবৰ কাৰণে যে প্ৰথম দলে কিমান খৰচ কৰিলে। এইটোতো আমাৰ লিখাই আছিলে যে 45 টকা আৰু 300 টকা খৰচ কৰিছিলে, আৰু দ্বিতীয় দলে খৰচ কৰিছিলে 12 টকা চেনিত, চাহপাতত 15 টকা, পেকেট গাখীৰত 128 টকা। তো এইখিনিলৈকে আমি কৰিলোঁ হয়নে। নেক্সট আমি ইয়াৰ তলৰ অংকটো কৰিম, চি নম্বৰ অংকটো। চি নম্বৰ অংকটোত কি আছে যে প্ৰথম দল আৰু দ্বিতীয় দলে মিলি মুঠতে কিমান টকা খৰচ কৰিছিলে, সেইটো আমি কৰিম। এইটো চি নম্বৰটো, প্ৰথম দলে কিমান কৰিছিলে আৰু দ্বিতীয় দলে কিমান কৰিছিলে। ইয়াতে আমি কি কৰিব লাগিব, প্ৰথম দলৰ যিটো খৰচ সেই খৰচটো ইয়াতে মই লিখি দিছোঁ চোৱা। প্ৰথম দলৰ খৰচটো 345 টকা, এই 345 টকাটো আমি ইয়াতে বহুৱাই দিব লাগিব। তাৰপিছত এই দ্বিতীয় দলৰ যিটো খৰচ, এই 165 টকা পাইছিলে নহয় টোটেল খৰচ, গতিকে সেইটো আমি ইয়াতে লৈ আহিব লাগিব। ইয়াতে বঢ়াই দিলোঁ 165 টকা। এতিয়া কি কৰিব লাগিব, দুইটাকে আমি কাষত এইটো মই কৰি দেখাই দিওঁ যোগটো। চোৱা এতিয়া কি কৰিব লাগিব, 300 লাপাগলৈ গুচি গ'ল, সেইটো মই ইয়াতে প'জ কৰি দিছোঁ। এতিয়া চোৱা, এতিয়া আমি কি কৰিব লাগিব, 345 টকা প্ৰথম দলৰ আৰু দ্বিতীয় দলে আমাৰ খৰচ কৰিছিলে 165 টকা। এই দুটা আমি কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। যোগ কৰি দিলে আমি কি পাম চোৱা, 5 হৈ যাব 10, হাতেৰে হ'ব আমাৰ 1, 4 আৰু 6 হ'ব আমাৰ 10, আৰু 1 হ'ব আমাৰ 11, আকৌ ৰৈ যাব আমাৰ 1, 3 1 4 আৰু হাতৰ 1 হৈ যাব আমাৰ 5। তাৰমানে উত্তৰটো কিমান পাম আমি, 510 টকা। তো এই 510 টকাটো আমি ক'ত বহাই দিব লাগিব, ইয়াতে বহাই দিব লাগিব 510 টকা। ঠিক আছে, ইয়ালৈকে নিশ্চয় তোমালোকে বুজি পাইছা। তাৰপিছত আমি ডি নম্বৰটো কৰিব লাগিব। ডি নম্বৰত আছে সময়ৰ কথা, যে প্ৰথম দলে মুঠ কিমান সময় ল'লে। মই চি নম্বৰ উত্তৰটো বহুৱাই দিলোঁ। নেক্সট গ'লোঁ ডি নম্বৰটোলৈকে। ডি নম্বৰ আৰু ই নম্বৰত আমাৰ সময়ৰ কথা আছে। তো প্ৰথম দলে আমাৰ কিমান সময়, আমি চোৱা এই চাৰ্টখনৰ পৰা লৈ ল'ব পাৰোঁ। চাৰ্টখন যদি আমি তালৈকে লৈ যাওঁ, আমি য'ত অংককেইটা কৰি আছোঁ, অৰ্থাৎ 118 পৃষ্ঠাত চাৰ্টকেইখন আমি কাষতে লৈ লৈছোঁ। প্ৰথম যিটো দল, প্ৰথম দলে কোনটো বস্তু কিনোতে কিমান সময় লৈছে, ইয়াতে লিখা আছে যে প্ৰথম দলে জৈৱিক সাৰ কিনোতে 15 মিনিট আৰু হেৰি কৰোঁতে লৈছিলে আমাৰ 20 মিনিট। গতিকে এইটো আমি যেতিয়া প্লাছ কৰিম, 15 আৰু 20 যেতিয়া আমি প্লাছ কৰি দিম, তেতিয়া কি হ'ব চোৱা, 15 আৰু 20 যেতিয়া আমি যোগ কৰি দিম, যোগ কৰিলে হ'ব 5 0 5 আৰু 1 2 3, অৰ্থাৎ 35 মিনিট হ'ব ইয়াৰে উত্তৰ। ঠিক আছে, প্ৰথম দলৰ কিমান সময় লাগিছিল টোটেল, 35 মিনিট। এতিয়া আমি চাৰ্টখন ওপৰলৈ লৈ গৈ আমি ই নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম। দ্বিতীয় দলৰ মুঠ সময় কিমান লাগিল। তো দ্বিতীয় দলৰ কাৰণে আছিলে আমাৰ কিমান, 1 ঘণ্টা 15 মিনিট, 1 ঘণ্টা 25 মিনিট। তো 1 ঘণ্টা মানে হৈছে আমাৰ 60 মিনিট, আৰু 25 মিনিটটো 25 মিনিট হিচাপত থাকি যাব। গতিকে আমি এতিয়া কি কৰিব লাগিব, যেতিয়া মিনিটলৈকে লৈ যাব লাগিব, 60 যোগ 25, আমি এইটো কি কৰি দিব লাগিব, যোগ কৰি দিলোঁ 0 5 5 6 2 8, এইটো আমি পালোঁ 85, অৰ্থাৎ ইয়াতে থাকি যাব 85 মিনিট। ঠিক আছে, এইটো আমি পাই গ'লোঁ উত্তৰ। এতিয়া আমি নেক্সট কৰিব লাগিব এফ নম্বৰটো, যে দ্বিতীয় দলে প্ৰথম দলতকৈ কিমান সময় বেছি লৈছে, সেইটো আমি এতিয়া কৰিব লাগিব। তো তাৰ কাৰণে আমি উত্তৰকেইটা পাই গ'লোঁ। প্ৰথমটোত পালোঁ 35 মিনিট আৰু দ্বিতীয়টোত পালোঁ কিমান, আমি 85 মিনিট। এইটো মই বহুৱাই দিলোঁ।
এতিয়া চাবা কি কৰিব লাগিব প্ৰথম দলৰ আমি সময়টো লৈ লৈছো f নম্বৰটো কৰিবৰ কাৰণে এটা আমি কোড বহুৱাব লাগিব প্ৰথমত নে দ্বিতীয়ত যেটো এইটো কম গতিকে এটা আমি পিছত বহুৱাই দিলো আৰু দ্বিতীয় দলৰ সময় বেছি লৈছিলে গতিকে দ্বিতীয় দলে প্ৰথম দলতকৈ কিমান বেছি লৈছে গতিকে দ্বিতীয় দলৰটো আমি সন্মুখত বহুৱাই লম লৈ এটো 85 টো আনি মই ইয়াতে বহুৱাই ললো এতিয়া এইটো কি কৰিম এই 85 ৰ পৰা 35 টো আমি বিয়োগ কৰি দিলে উত্তৰটো পাই যাম গতিকে আমি এতিয়া ইয়াতে কৰিম 85 ৰ পৰা 35 আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 5 ৰ 5 গলে থাকিব 0 পাঁচটা বস্তু আছিল তাৰ পৰা পাঁচটাই যদি তুমি খাই দিয়া এটাও থাকিব ঠিক তেনেকৈ ইয়াতে 8 ৰ পৰা 3 যেতিয়া যাব 8 ৰ 3 গলে থাকিব আমাৰ 5 তো আমি পাই গলো উত্তৰ কিমান 50 গতিকে ইয়াৰে উত্তৰটো হ'ব 50 মিনিট বেছি সময় ললে ঠিক আছে নেক্সট আমি ইয়াৰ তলৰ মানে প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চাও ইয়াতে কি দিয়া আছে যে 1 নম্বৰটোত ছাত্ৰজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব এই চাৰ্টখনৰ প্ৰয়োজন হ'ব গতিকে আমি চাৰ্টখন ইয়াৰ পৰা লৈ গৈছো তালৈকে চাৰ্টখন লৈ আহিলো তো চাৰ্টখন আমি কাকত বহুৱাই ৰাখি এতিয়া কি কৰিম তো আমি প্ৰশ্নটো কি কৈছে আমাক যে ছাত্ৰ কেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে গতিকে কি হ'ব ইয়াতে দিয়া আছে চেনি আৰু চাহপাত গ্ৰামত দিয়া আছে না কিমান গ্ৰাম দিয়া আছে 250 আৰু 200 গ্ৰাম দিয়া আছে গতিকে এইটো আমি কি কৰিব লাগিব ইয়াতে লিখি ল'ব লাগিব প্ৰথমতে আমি গ্ৰামত উলিয়াই লম 250 গ্ৰাম আৰু 200 গ্ৰাম মুঠ দিছে গতিকে যোগ কৰিব লাগিব প্ৰথম এককৰ গড় 0.00505 224 450 আমি কি পাই গলো গ্ৰাম গতিকে 450 গ্ৰামক আমি যেতিয়া কিলোগ্ৰামত লিখিব লাগিব তেতিয়া আমি কি কৰিব লাগিব এই 450 টোক হাজাৰেৰে হৰণ কৰি দিব লাগিব হয়নে হাজাৰেৰে হৰণ কৰি দিলে আমি কি পাম 0.450 বা আমি কি লিখিব পাৰো উত্তৰত 0.45 লিখিলেও আমাৰ উত্তৰটো শুদ্ধ হ'ব কিলোগ্ৰাম লিখিলেও আমাৰ উত্তৰটো শুদ্ধ হ'ব অৰ্থাৎ আমি কি পালো যে আমি ইয়াৰে উত্তৰটোত লিখিব লাগিব 0.45 কিলোগ্ৰাম এইটো হ'ব আমাৰ উত্তৰ ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট আমি এইটো কৰিলো আমি 2 নম্বৰটোত কৈছে যে জৈৱিক সাৰ আৰু গছপুলি কিলোতে কিমান সময় লাগিছে এই জৈৱিক সাৰ আৰু গছপুলি কিমান টকা এইটো কিন্তু আমাক সুধিছে কিমান টকা খৰচ হ'ল অৰ্থাৎ আমি এই কি কৰিব লাগিব 45 আৰু 300 টো যোগ কৰিব লাগিব এটা আমাৰ প্ৰথমতে কৰাই আছিল তথাপিটো ইয়াত যেহেতু কৰিব কৈছে আমি আকৌ কৰিছো 45 আৰু 300 যোগ কৰিব লাগিব টকা দুইটাতে লিখিব লাগিব এককৰ ঘৰ 505 404 আৰু 3 শতকৰ ঘৰত 3 গতিকে 345 টকা হৈ যাব ইয়াৰে উত্তৰ আৰু এইটো আমি লিখিব লাগিব এইটো ঘৰত তো নিশ্চয় তোমালোকে এইখিনিলৈকে বুজি পাইছা ইয়াৰ পিছত আমি যাব লাগিব 119 পৃষ্ঠাত থকা অংক কেইটালৈ তো আসুন আমি যাওঁ 119 পৃষ্ঠাত থকা অংক কেইটালৈ এটো দেখিছা তোমালোকে ইয়াতে মই অলপ স্পেস উলিয়াই লৈছো অংককিটা কৰিবৰ কাৰণে লগতে আমি চাৰ্টখনৰো প্ৰয়োজন হ'ব গতিকে চাৰ্টখন লৈ লৈছো কোনটো দলৰ বজাৰ কৰোতে বেছি সময়ৰ দৰকাৰ হৈছিল একদম সিধা কথা প্ৰথম দলৰ বেছি আমাক ইয়াতে লাগিব যে প্ৰথম দলৰ বেছি খৰচ হৈছিল নে দ্বিতীয় দলৰ এটো আমি দেখোতে গমেই পাই গৈছো ন
আচ্ছা ইয়াতে চোৱা প্ৰথম দল আৰু দ্বিতীয় দলৰ ভিতৰত কোনটো দলৰ বেছি খৰচ হৈছিলে ইহঁতৰ যোগ কৰোঁতে আমি 35 মিনিট পাইছিলোঁ প্ৰথম দলৰ আৰু দ্বিতীয় দলৰ পাইছিলোঁ 85 মিনিট এটাৰ 35 মিনিট এটা 85 কোনটো বেছি নিশ্চয় 85টো আমাৰ বেছি আৰু আমি এটা প্ৰশ্ন মানে উত্তৰো কৰিছিলোঁ যে দ্বিতীয় দলে কিমান বেছি ল'লে 50 মিনিট বেছি লৈছিলে গতিকে কোনটো দলৰ বজাৰ কৰোঁতে বেছি সময় দৰকাৰ হ'ব আমাৰ দ্বিতীয় দলৰ ইয়াতে আমি লিখিব লাগিব দ্বিতীয় দল বুলি ঠিক আছে উত্তৰকেইটা মই লাষ্টত কৈ দি আছোঁ তোমালোকক এটা জাস্ট তোমালোকে বুজি লোৱা এতিয়া আমি নেক্সট চাওঁ 4 নম্বৰটো 4 নম্বৰটোত কি কৈছিলে যে দুয়োটা দলক মুঠতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কিমান টকা দিছিল তো এইটো আমি পাইছোঁৱেই প্ৰথমতে লিখা আছিলে আমাৰ যে দুয়োটা দলক প্ৰথম দলক দিছিলে 500 টকা দ্বিতীয় দলকো দিছিলে 500 টকা গতিকে মুঠতে বুলি ক'লে কি হ'ব এইটো আমি যোগ কৰি দেখুৱাই দিব লাগিব তো 0 0 0 0 0 0 আৰু 5 5 10 কিমান হ'ল এইটো 1000 টকা এইটো আমি উত্তৰত লিখিব লাগিব ইয়াতে দুয়োটা দলক মুঠতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কিমান টকা দিছিল ঠিক আছে নেক্সট চোৱা 5 নম্বৰটো কোন দলে কিমান টকা শিক্ষয়িত্ৰীক ঘূৰাই দিছিলে ইয়াতে আমি প্ৰথম দলৰ লিখিম ইয়াতে আমি দ্বিতীয় দলৰ লিখিম তো চোৱা দুয়োটা দলকে দিছিলে 500 টকা এইটো আমি লিখি আছোঁ ধৰা তোমালোকৰ প্ৰথম দলৰ কাৰণে প্ৰথম দলৰ খৰচ কিমান হৈছিলে 300 টকা আৰু 45 টকা অৰ্থাৎ 345 টকা খৰচ হৈছিলে মানে এটা কি কৰিব লাগিব আমি এটা বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি দিলে কিমান টকা ঘূৰি আহিছিলে এটা আমি পোৱা যাব শূন্যৰ পৰা 5 নাযায় গতিকে 1 ধাৰ কৰিব লাগিব ইয়াতো শূন্য আছে গতিকে ইয়াৰে পৰা 1 ধাৰ কৰিব লাগিব ইয়াতে থাকি যাব 4 আৰু ইয়াতে হৈ যাব 10 10ৰ পৰা আকৌ 1 গুচি গ'ল ইয়াতে হৈ যাব 9 আৰু ইয়াতে আমি পাই গ'লো 10 10ৰ পৰা 5 গ'লে থাকিব আমাৰ হাতত 5 ঠিক আছে এতে থাকিলে কিমান 9 9ৰ পৰা 4 যেতিয়া যাব 9ৰ পৰা 4 গ'লে হ'ব 5 এতে আছিল আমাৰ 4 4ৰ পৰা 3 গ'লে হ'ব আমাৰ 1 গতিকে প্ৰথম দলে কিমান টকা ঘূৰাই দিব 155 টকা প্ৰথম দলৰ এই ঘৰটোত তোমালোকে লিখিব লাগিব 155 বুলি ঠিক আছে নেক্সট চোৱা তোমালোকে দ্বিতীয় দলে এতিয়া দ্বিতীয় দলৰ আহিল কিমান টকা ঘূৰাই দিছে দ্বিতীয় দলকো কিমান টকা দিয়া হৈছিলে 500 টকাই দিয়া হৈছিলে খৰচ কৰিছিলে কিমান 165 টকা আমি পাইছোঁ উত্তৰটো আগতে এইটো বিয়োগ কৰি দিব লাগিব একে হৈ গ'ল যেটো শূন্য আছে শূন্যৰ পৰা 5 নাযায় ইয়াৰ পৰা আমি 1 ধাৰ কৰিলোঁ ইয়াতে 4 হৈ গ'ল এইটো 10 হৈ গ'ল 10ৰ পৰা আকৌ ইয়াতে 1 ধাৰ কৰি লৈ গ'লোঁ এইটো 9 হৈ গ'ল আৰু 10ৰ 5 গ'লে হৈ যাব 5 ঠিক তেনেকৈ এটা 9ৰ পৰা 6 গ'লে হ'ব আমাৰ 3 তো 4ৰ পৰা 1 গ'লে থাকিব 3 অৰ্থাৎ দ্বিতীয় দলে শিক্ষয়িত্ৰীক কিমান টকা ঘূৰাই দিব 335 টকা ইয়াতে আমি লিখিব লাগিব 335 টকা তাৰ পিছত কি সুধিছে চোৱা যে দুয়োটা দলে মুঠতে কিমান টকা ঘূৰাই দিলেহি তো প্ৰথম দলে কিমান টকা দিছিলে 155 দ্বিতীয় দলে কিমান দিলে 335 তেতিয়া আমি কি কৰিব লাগিব এইটো যোগ কৰি দিব লাগিব যোগ কৰি দিলে কিমান পাম চোৱা 5 5 10ৰ 0 7 1 5 3 8 1 9 আৰু এপিনে 3 1 4 অৰ্থাৎ 490 টকা টোটেল ঘূৰাই পাব শিক্ষয়িত্ৰী গৰাকী ঠিক আছে ইয়ালৈকে বুজি পাইছা নেক্সট আমি এবাৰ কৰিম 7 নম্বৰটো 7 নম্বৰটো কি কৈছে চেনি চাহপাত আৰু পেকেট গাখীৰ কিনোতে ছাত্ৰকেইজনৰ কিমান সময় লাগিল তো ইয়াতে আছে চোৱা চেনি চাহপাত আৰু পেকেট গাখীৰ কিনোতে ছাত্ৰকেইজনৰ কিমান সময় লাগিছে
1 ঘণ্টা 25 মিনিট তো গতিকে আমি এইটো লিখিব পাৰোঁ 1 ঘণ্টা 25 মিনিট যেটো আমি ইয়াতে লিখা আছে সেম এই উত্তৰটোকে আমি ইয়াতে বহুৱাই দিব লাগিব ঠিক আছে ইয়ালৈকে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি কৰিম 8 নম্বৰ আৰু 9 নম্বৰ গতিকে চাৰ্টখন মই ওপৰলৈ লৈ গৈছো চাৰ্টখন ওপৰলৈ লৈ গৈ মই এতিয়া 8 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো কৰিবলৈ চেষ্টা কৰি আছো চোৱা তো কি কৈছে 8 নম্বৰটো যে চেনি চাহপাত আৰু পেকেট গাখীৰৰ মুঠ ওজন কিমান কিলোগ্ৰামত লিখিব দিছে সো চেনিত আছিল কিমান 250 গ্ৰাম হয়নে চাহপাতত কিমান আছিল 200 গ্ৰাম আকৌ পেকেট গাখীৰত কিমান আছিল আধা কেজি বুলি কৈছে আধা কিলোগ্ৰাম অৰ্থাৎ 500 গ্ৰাম গতিকে আমি যোগ কৰোতে গুটেকেইটা গ্ৰামত কৰিলেও এতিয়া আমাৰ সহজ হ'ব গতিকে এতিয়া আমি এইকেইটা যোগ কৰিম 0 0 0 আমাৰ যাব 0 5 0 0 5 আৰু এপিনে 2 2 4 4 পাছে 9 তো 950 আমি কি পালো গ্ৰাম পালো 950 গ্ৰামক আমি কিলোগ্ৰামলৈ নিব লাগিলে কি কৰিব লাগিব 1000 ৰে হৰণ কৰিব লাগিব তো 1000 ৰে হৰণ কৰিলে একদম সহজ হয় 0.950 কিলোগ্ৰাম হয়নে কিন্তু এই 0.95 কিলোগ্ৰামৰ এই শূন্য একেবাৰে শেষৰ শূন্যটো নিলিখিলেই হয় অৰ্থাৎ আমি উত্তৰটো 0.95 কিলোগ্ৰাম আমি লিখি থৈ দিব পাৰো ঠিক আছে তো ইয়াৰে উত্তৰটো তোমালোকৰ কি হ'ব 0.95 কিলোগ্ৰাম তো এনেকৈ অংকটো কিন্তু তোমালোকে কৰি দেখুৱাব লাগিব দেখুৱাই মানে এইটো উত্তৰটো কৰিব লাগিব ঠিক আছে মই এই কাৰণ তোমালোকক কৰি দেখুৱাই দি আছো নেক্সট আমাৰ আহিল 9 নম্বৰ জৈৱিক সাৰ কিমান গ্ৰাম কিনিলে তো চোৱা তোমালোকে জৈৱিক সাৰ কিমান গ্ৰাম ইয়াতে আমাৰ লিখা আছে জৈৱিক সাৰ 3 কিলোগ্ৰাম গতিকে 3 কিলোগ্ৰামক আমি কি কৰিব লাগিব এতিয়া গ্ৰামলৈ নিব লাগিব তো 3 কিলোগ্ৰামত গ্ৰামলৈ নিলে কিলোগ্ৰাম আৰু গ্ৰামৰ পাৰ্থক্যটো হ'ল কি সম্পৰ্কটো 1000 গ্ৰামত 1 কিলোগ্ৰাম গতিকে এইটো লিখিব লাগিব সমান চিন দি যাব লাগিব এটা সমান দি লিখিব লাগিব 3000 গ্ৰাম 3 * 1000 সমান 3000 গ্ৰাম উত্তৰটো ইয়াতে লিখিব লাগিব 3000 গ্ৰাম তো তোমালোকে নিশ্চয় বুজি পালা কেনেকৈ আমি অংকবোৰ কৰিলো তো এতিয়া তোমালোকক মই এবাৰ গুটেই কেইটা মানে প্ৰশ্নৰ উত্তৰ এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছো চাই যাবা তোমালোকে প্ৰথমতে আমি একদম ষ্টাৰ্টিংত আমি অংক কৰিছিলো 118 পেজৰ পৰা আমাৰ অংকবোৰ আছিল তো 118 পেজলৈকে আমি আহো 118 পেজৰ একেবাৰে প্ৰথমতে আছিল এ প্ৰশ্নটো আহো এ অৰ্থাৎ প্ৰথম দলে কিমান খৰচ কৰিলে তো চোৱা মই এটা ৰখাই গৈ দেখাই আছো যে প্ৰথম দলে খৰচ কৰিলে এইটো আমি যোগ কৰি দিছিলো যোগ কৰোতে আমি 345 টকা উত্তৰটো পাইছিলো নেক্সট দ্বিতীয় দলে কিমান খৰচ কৰিলে 165 টকা দ্বিতীয় দলে 165 টকা ঠিক তেনেকৈ দুয়োটা দলৰ মুঠ খৰচ 345 আৰু 65 যোগ কৰি দিলে 510 টকা তাৰ পিছত ডি নম্বৰটো আছিল প্ৰথম দলৰ মুঠ কিমান সময় ললে 15 মিনিট আৰু 20 মিনিট যোগ কৰি দিলে 35 মিনিট আমি উত্তৰটো পাই গৈছিলো ই নম্বৰটো কি কৈছে ই নম্বৰটো কৈছিলে যে 1 ঘণ্টা 25 মিনিট মানে আমাৰ কি দ্বিতীয় দলে মুঠ কিমান সময় ললে 60 মিনিট আৰু 25 মিনিট গতিকে 85 মিনিট তাৰ পিছত আমাক কৈছিলে আৰু এফ নম্বৰ প্ৰশ্নটো কৈছিলে দ্বিতীয় দলে প্ৰথম দলতকৈ কিমান সময় ললে 85 ৰ পৰা আমি 35 টো বিয়োগ কৰি দিওঁতে পাইছিলো
50 মিনিট। তাৰপিছত আমাক কেইটামান আকৌ কৰিবলৈ দিছিলে। 1 নম্বৰটো আছিলে ছাত্ৰকেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে। মই কৰি দিছিলোঁ তোমালোকক 0.45 কিলোগ্ৰাম। আৰু তোমালোকে যদি বুজি পোৱা নাই আকৌ ভিডিঅ'টো বেক কৰি তোমালোকে চাব পাৰিবা কেনেকৈ কৰিছোঁ। ঠিক তেনেকৈ প্ৰথম দলটো হৈ গ'ল। দ্বিতীয় দলৰ জৈৱিক সাৰ আৰু গছপুলি কিনোতে কিমান টকা খৰচ হৈছিলে। এইটো আমাৰ প্ৰথম যিটো উত্তৰ আছিলে এটোৰ লগত এইটো মিলা হয় 345 টকা। এতিয়া আমি নেক্সট 119 পৃষ্ঠাৰ উত্তৰকেইটা চাওঁ। 119 পৃষ্ঠাত কি কৈছিলে যে কোনটো দলৰ বজাৰ কৰোঁতে সময়ৰ বেছি দৰকাৰ হৈছিলে। সেইটো আমাৰ উত্তৰটো হৈছে দ্বিতীয় দল। দুয়োটা দলক মুঠতে শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কিমান টকা দিছিলে 500 1000 টকা। কোন দলে কিমান টকা শিক্ষয়িত্ৰীক ঘূৰাই দিছিলে। প্ৰথম দলে 145 টকা, দ্বিতীয় দলে 335 টকা। দুয়োটা দলে মুঠতে কিমান টকা ঘূৰাই দিলে 490 টকা। চেনি চাহপাত 7 নম্বৰটো চেনি চাহপাত আৰু পেকেট গাখীৰ কিনোতে কিমান সময় লাগিল 1 ঘণ্টা 25 মিনিট। ঠিক তেনেকৈ 8 নম্বৰটো চেনি চাহপাত পেকেট গাখীৰ মুঠ ওজন কিমান আমি অলপ আগতে দেখুৱাই দিলোঁ। গ্ৰামত প্ৰত্যেকটো আমি গ্ৰামত কৰি লৈ শেষত কিলোগ্ৰামলৈ প্ৰকাশ কৰি দিছোঁ 0.95 কিলোগ্ৰাম। ঠিক তেনেকৈ একেবাৰে শেষত আছে তোমালোকৰ 9 নম্বৰ জৈৱিক সাৰ কিমান গ্ৰাম কিনিলে। তো এইটো আমাৰ কিলোগ্ৰামত আছিলে। কিলোগ্ৰামটোক আমি গ্ৰামত প্ৰকাশ কৰি দিছোঁ। জৈৱিক সাৰ আমাৰ কিমান কিলোগ্ৰাম কিনিলে 3000। কিমান কিলোগ্ৰাম আছিলে 3 কিলোগ্ৰাম আছিলে। গতিকে সেইটোক যদি আমি গ্ৰামত প্ৰকাশ কৰি দিওঁ এটা আমাৰ উত্তৰটো হৈ যাব 3000 কিলোগ্ৰাম। ঠিক আছে। আজি চাগে তোমালোকৰ আকৌ গণিতৰ ক্লাছ হ'ব এইটো চেপ্টাৰৰে। আৰু এইটো চেপ্টাৰৰ ক্লাছ হ'লে তোমালোকক নিশ্চয় ইয়াৰে তলৰ অংশখিনি পঢ়াই দিব ছাৰ বাইদেউসকলে। ঠিক আছে। তো ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ। আৰু তোমালোকে চাই কিবা যদি বুজি নোপোৱা মোক ইয়াৰে কমেণ্ট বক্সত তোমালোকে কমেণ্টটো কৰিব পাৰিবা। আৰু ভিডিঅ'টো পাৰিলে তোমালোকে শ্বেয়াৰ কৰি দিবা। শ্বেয়াৰ কৰি দিলে সকলোৱে পাই যাব। আৰু লগতে যিটো চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি থবা। ছাবস্ক্ৰাইব কৰি থ'লে মই বাকী যিবোৰ ভিডিঅ' দি থাকিম তোমালোকে পাই যাবা। ঠিক আছে। শেষত সকলোকে ধন্যবাদ জনাই মই আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ অল ফৰ ভিউইং মাই চেনেল। থেংক ইউ। ইয়াতে আমি ক্লাছটো সামৰিছোঁ আজি।